আৰু বাহিৰৰ প্ৰডাকশ্যন লণ্ডন প্ৰডিউচাৰ। চাবলে মনে যায় জুবিন দা তোমাকো ওচৰৰ পৰা আহিছা তুমি হেনো খুৱাং চাহ বাগিচাত জানা চিনেমা বোলে শ্বুটিং কৰা আমাৰ ওচৰতে চাবলে মনে যায় তোমাক ওচৰত পৰা। নমস্কাৰ গাইছ, টিচি টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মই খুৱাং চাহ বাগিচা আৰু ইয়াত একদম জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আছেহি আৰু ইয়াত শ্বুটিং চলি আছে। চিকাৰী নে চিকাৰ নাজানো, সুধিছিলোঁ চিকাৰ নে চিকাৰী বুলি ক'লে তেখেতলোকে। আপোনালোকক দেখাই আছোঁ অলপ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব দেই। ব'লক। বাইকেৰে গৈ আছোঁ জুবিন দা য'ত শ্বুটিং হ'ব, মানে যি নিশা শ্বুটিং হ'ব ইয়াত। ইয়ালৈ গৈ আছোঁ, এতিয়া আহি আছোঁ লাহে লাহে বাইকেৰে। ইয়াৰ ওচৰত পাইছোঁহি, আপোনালোকক ভিতৰত গৈ দেখাই আছোঁ ক'ত কেনেকৈ কি বস্তুখিনি শ্বুটিং কৰি আছে। ব'লক চাব। শ্বুটিং হ'ব কৰম পূজা, আপোনাৰ শ্বুটিংখিনি ইয়াত দেখাব, মানে মেলাবিলাক কি ধুনীয়াকৈ সজাইছে আপোনালোকে চাওকচোন, চাই লওক। দেখিছেনে বাৰু পূৰা ঘৰ বনাই লৈছে ইয়াত, পূৰা এইখিনি কৰি আছে এতিয়া, এইবিলাক সজাবলৈ আছে। আপোনালোকক দেখাম বাৰু গোটেই ভিডিঅ'টো। আৰু আপোনালোকক জুবিন দাক লগ কৰি আৰু কথা দেখাই আছোঁ চব। আজি ইয়াত দেখিছেনে কি ধুনীয়াকৈ সজাই আছে, ইয়াত দেখিছেনে এইখিনি টকৌ পাতেদি ঘৰবিলাক সাজিছে, গোটেই ঘৰবিলাক দেখিছেনে। ইয়াত চাই লওক, এইজন ইমান হিৰ'ই হয় চিনেমাখনত। ইয়াত দেখিছে টকৌ পাতে ঘৰ সাজি আছে, চব টকৌ পাত এইবিলাক চব কৰম পূজা চিনেমাখনত, চিকাৰ চিনেমাখনত দেখুওৱা হ'ব। জুবিন দা ইয়াত উপস্থিত হ'ব। এইফালে দেখিছেনে, এইখিনি দেখিছেনে বাৰু। আমাৰ ইয়াত পূৰা বৰষুণ দি আছে এতিয়া, আপোনালোকক দেখাই দিছোঁ। এইডোখৰ আপোনাৰ জেগাডোখৰ হ'ল খুৱাং, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কয়, খুৱাং বাগান বুলি কয়। সেয়া বাগিচাত এয়া ফিল্ডত দেখিছেনে, এখন খেলৰ ফিল্ড, তাত তেখেতলোকে ইয়াতে হেৰি কৰিছে। আপোনালোকে দেখিছেনে ইয়াতে শ্বুটিং হ'ব। জুবিন দা শ্বুটিঙৰ বিষয় লৈ কি ক'ব জুবিন দা? আমাৰ এখন নতুন চিনেমা চিকাৰ আৰু বাহিৰৰ প্ৰডাকশ্যন লণ্ডন প্ৰডিউচাৰ। কেইবাজনো বাহিৰৰ আৰ্টিষ্ট আহিছে, আমাৰ প্ৰতীক আছে, মিক্ৰ, পল, সকলো আমি একগোট হৈছোঁ ইয়াত। কেইবাদিনো শ্বুট কৰিম আমি, আৰু মই অকণমান দুদিন দেৰি দিয়াৰ পিছত মৰাণত যিখিনি আমাৰ দৰকাৰ আছিলে বাগানৰ চৰ্তত, সেইবিলাক মোক দেখিছে চাগে, মোক কিতাপবিলাক কৰিছোঁ বাগানীলৰ কাৰণে, ধানি আছে। চ' এখন ভাল চিনেমা হ'ব বুলি আশা কৰিছোঁ, বেলেগ ধৰণৰ আৰু অকণমান আনকনভেনশ্যনেল। চ' নেক্সট ৰিলিজ কৰিম আমি। মিউজিকৰ কাম মই অলমষ্ট ফিনিছ কৰিছোঁ, মিউজিক ইজ ফিনিছড। চ' গানৰ কাম আছে, ছেট বনাব, য'ত এটা প্ৰায় 250 ল'ৰা ছোৱালীয়ে ঝুমুৰ নাচিব ইয়াত, সেইটো প্লেনিং কৰি থকা হৈছে। চ' সেইদিনাও আহিব, আপোনালোকে চাবলৈ আহিব। আৰু ভাল লাগিছে কাম কৰি, খালি গৰমটো বেছি অকণমান, ৰ'দত অকণমান চবৰে কষ্ট এটা হৈছে বাৰু। আৰু বৰষুণ চৰষুণ দিয়া হ'লে অলপ ভাল আছিলে। মে বি কাইলৈ যদি বৰষুণ দিয়ে তেতিয়া আৰু ভাল। জুবিন দাৰ কাহিনীটো কেনেকুৱা হ'ব বা অকণমান আপুনি ক'ব নেকি বাৰু, অকণমান বুজাই মেলি? চাহ বাগিচাৰ ষ্টৰী, চাহ বাগিচাৰ পৰা ষ্টাৰ্ট হয়, হৈ পেলাই গৈ ষ্টৰীটো গৈ লণ্ডন পায়গৈ, তেনেকুৱা ধৰণৰ ষ্টৰী। আৰু একশ্যন চেকশ্যনো আছে, সেইবিলাক লণ্ডনত হ'ব। বাহিৰৰ আৰ্টিষ্ট আৰু বহুতে কাম কৰিছে, বাহিৰৰ কেমেৰামেন, বাহিৰৰ ষ্টাণ্ট মাষ্টাৰ আছে, তেওঁলোকে কাম কৰিছে। আমাৰ অসমৰ মানুহেও কাম কৰিছে, আমাৰ সিদ্ধাৰ্থো আছে কি। চ' এটা ভাল ধুনীয়া টীম, আৰু সকলোৱে মিলিজুলি কাম কৰিছোঁ, আৰু এটা ভাল ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। মাই গড, জীৱনত প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ ডাঙৰ লাইট ফিটিং কৰি আছে। চক কিমান ডাঙৰ ডাঙৰ, মাথা বেয়া হৈ গৈছে দেখি পিনে, আচৰিত খাই গৈছোঁ মানে। চক ইমান ডাঙৰ ডাঙৰ, এইখিনি আকৌ কাপোৰখিনি লগাইছিলে, এতিয়া ওলাই পেলাইছে, বেলেগ কৰিব বোলে কাপোৰবিলাক। এইবিলাক চব লাইট মই জীৱনত দেখি পোৱা নাই, প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ডাঙৰ ডাঙৰ লাইট। গাড়ী লগাই এইটো ওপৰলৈ দাঙৰাই দিব, আপোনালোকক দেখাই আছোঁ ৰ'ব দেই। ৰাতিলৈ চব লাইট ফিটিং কৰি আছে, কিমান ডাঙৰ ডাঙৰ লাইট আছে, মানে মই জীৱনত দেখি পোৱা নাই মানে। এইটোৱে লাইটটো দেখিছেনে ৰাইজ, ওপৰত আছেগৈ। কৰম পূজাৰ পূৰা ঝুমুৰখিনি চলি আছে, আৰু জুবিন দাক মাজত আপোনালোকক দেখাই থৈ আছোঁ। জুবিন দা আৰু কে বেহৰবাৰী কে দেখিছেনে, সেইজন পূৰা নাচি আছে। আৰু জুবিনক সোধোঁ এতিয়া কেনেকৈ কি কৰি আছে। আৰু এইকেইদিন ইয়াত কৰি আছোঁ, ধুনীয়া কাম হৈ আছে, চবে সহায় সহযোগ কৰিছে, বঢ়িয়া লাগিছে। আজিতো প্ৰায় 200-250 ডান্সাৰ আছে। ঝুমুৰ, মেইন ঝুমুৰ গানটো যিটো সেইটো ইয়াত কৰা হ'ব আজি। আৰু
বাকী কাম এখন চিনেমা আগতে কৈছোঁ, এখন চিনেমা বেছিভাগ কাম লণ্ডনত। ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। জয় আই অসম।